ক'ব পাৰোঁ সেইটো আপোনালোকে মানে আমাতকে বেছি আমাতকে বেছি আপোনালোকে জানিব যে দতমা সমষ্টিত আমাৰ মানে কোনো এটা পাৰ্টি প্ৰতিদ্বন্দ্বী নহয় নাই BPF তো তাৰ কোনো ক্ষেত্ৰতে আমাৰ মানে প্ৰত্যাহ্বান জনাব নোৱাৰে বিজেপিটো আমাৰ কাৰণে একোৱেই মানে ফেক্টৰৰ কথাও নহয় ফেক্টৰটো নহয়ে তাৰ তলত কিবা যদি আছে বিজেপিৰ কোনো কাম নাই আৰু GSP আমাৰ ইয়াত দতমা সমষ্টিত নাই গতিকে আমি আমাৰ দতমা সমষ্টিত বৰ ৫১,০০০ ভোটাৰ আছে ৫১,০০০ ভিতৰত ৪৫,০০০ নিশ্চয় ভোটদান হ'ব ৪৫,০০০ যদি ভোটদান হয় ২৫,০০০ আমাৰ হ'ব বাকী ২০,০০০ তেখেতসকলে ভাগ কৰি ল'ব যেহেতু এবার বিজেপি খুব শক্তিশালী রূপত থিয় দিছে ফলত হিমন্ত বিশ্ব শর্মা বাৰে বাৰে প্ৰচাৰ চলাইছে ৰঞ্জিত দাসো চলাইছে এই ক্ষেত্ৰত আপুনি কেনেকৈ কি ক'ব হিমন্ত বিশ্ব শৰ্মা আমাৰ দতমা সমষ্টিত দুবাৰ আহিছে তাৰ ভিতৰত ৰঞ্জিত দাস আৰু এবাৰ আহিছে তিনিজন ডাঙৰ নেতা বিজেপিয়ে যেনেকৈ আহি আমাৰ দতমা সমষ্টিত মিটিং কৰিলে বহু কথাখিনি কৈ গ'ল কিন্তু যিমানবোৰ কথা কৈছে এই কথাবোৰ আমাৰ পাব্লিকে আমাৰ ৰাইজে এইটো গ্ৰহণ কৰিব নোৱাৰে কিয়নো যে বিজেপি কি ধৰণৰ স্বভাৱৰ মানুহ যেনেকৈ কথাবিলাক কৈ আছে যে আমি এইবাৰ BPF পাৰ্টিৰ নাংগলক আপোনালোকে ভোট দিব নালাগে বুলি কৈছে আপোনালোকে GSP ভোট দিব নালাগে বুলি কৈছে কিন্তু বিজেপিক ভোট দিয়ক সেইটো কোৱা নাই বা UPক ভোট দিয়ক এনেকুৱা মানে স্পষ্টকৈ কোৱা নাই কিয়নো তেখেতসকলে অপপ্ৰচাৰ চলাই আছে যে UPৰ দল বিজেপিৰ লগত মিত্ৰতা আছে কিবা আছে এনেকৈ মানে বাহিৰে দেখাই পেলাই আমাৰ ৰাইজক বিভ্ৰান্ত কৰিব বিচাৰি আছিলে কিন্তু তেনেকুৱা ধৰণৰ বিভ্ৰান্ত আমাৰ এই দতমা সমষ্টিৰ অন্তৰ্গত কোনো এটা গাঁৱতে নহয় গতিকে বিজেপিৰ প্ৰভাৱ যিমান ডাঙৰ নেতা ইয়ালৈ আহিছে যদিও কোনো এটা প্ৰভাৱ পেলাব পৰা নাই যে আমি এইবাৰ পৰিৱৰ্তন বিচাৰিছোঁ আমাৰ ৰাইজৰ অন্তৰৰ পৰা যিটো পৰিৱৰ্তন শব্দটো ওলাই আহিছে তেখেতসকলে পৰিৱৰ্তনৰ স্বাৰ্থত কাম কৰিবৰ কাৰণে ওলাই আহিছে BPF তো মানে হাগ্ৰামা মহিলাৰ বেচাৰা ক'ব লাগিব কিয়নো হাগ্ৰামাৰ কোনো অস্তিত্বই নাই দতমা সমষ্টিত BPF হিচাপে যিমান কৰ্মকৰ্তা আছিল এই কৰ্মকৰ্তাবোৰ এতিয়া UPৰ লগত থাকি কাম কৰি আছে UPৰ যোগদান কৰি কাম কৰি আছে গতিকে BPFৰ কোনো অস্তিত্ব দতমা সমষ্টিত আজিৰ দিনত নাই দতমা সমষ্টি যেহেতু যোৱাবাৰত আপোনাৰ দখলত আছে এবাৰো দখলত আহিব নিশ্চয়কৈ মই 5টা বছৰ বিগত 5টা বছৰত মই MCLA হৈ আছিল মোক এনেকৈ কোনো আইনগতভাৱে কোনো এটা কাম কৰিবলৈ সুবিধা দিয়া নাই নীতিগতভাৱে কোনো এটা সুবিধা দিয়া নাছিল মই একোৱেই কৰিব পৰা নাছিল তথাপি এইবাৰ ৰাইজে যে দ্বিতীয়বাৰৰ কাৰণে কিয় সমৰ্থন দিলে সেইটো মই ক'ব নোৱাৰিলোঁ কিন্তু মই দৃঢ়তাৰে ক'ব পাৰোঁ যে মই যেনেকৈ চেষ্টা কৰি যিমান কাম কৰিছিলোঁ একো দিব পৰা নাই যদিও আইনগতভাৱে যি ব্যৱস্থা ল'ব লাগে এই চৰকাৰৰ পক্ষৰ মানুহবিলাকক আমি আইনী ব্যৱস্থা লৈ পেলাই তেখেতসকলৰ যিমান দুৰ্নীতি কৰিছিল যিমান শোষণ কৰিছিল লুণ্ঠন কৰিছিল সেইটো এই 5টা বছৰ সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছিল এইটো এটা আস্থা এটা বিশ্বাস গতিকে পাব্লিকে এইবাৰ মানে দ্বিতীয়বাৰৰ কাৰণে মোৰ লগত কাম কৰিবলৈ ওলাই আহিছে UPৰ দলৰ হৈ তেখেতসকলে কাম কৰি আছে তাত কোনো সন্দেহ নাই থেংক ইউ